Hey guys, মই মিণ্টু ডংলি স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল লাৰ্ণ টপ 10 ফেক্টছ ইউটিউব চেনেললৈ। আজি পুনৰ এটা ফেক্টছ থকা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছো। আজি আমি কথা পাতিম কৰোনা ভাইৰাছ বা কোভিড-19ৰ 10টা ফেক্টছৰ বিষয়ে। কোভিড-19ৰ প্ৰথমটো ফেক্টছ হৈছে কেইবাটাও অৰ্ধকৰোনা ভাইৰাছী লগ লাগি কৰোনা ভাইৰাছৰ গঠন হয়। এই ভাইৰাছটোৰ চাৰিওফালে এখন কেপচিড নামৰ প্ৰটিনৰ লেয়াৰেৰে আৱৰি থাকে। কৰোনা ভাইৰাছটো হৈছে RNA মানে ৰাইবো নিউক্লিয়াক এচিডেৰে গঠিত এডাল কোষৰ সংক্ৰমণাত্মক ভাইৰাছ। এই ভাইৰাছটোৰ আকাৰ হৈছে প্ৰায় 27 পৰা 36 কিলো বেছ। কৰোনা ভাইৰাছ ৰাইবোনিউক্লিয়াক এচিড ভাইৰাছৰ ভিতৰতে আকাৰত ডাঙৰ ভাইৰাছ। মেমেলছ আৰু বিভিন্ন প্ৰজাতি চৰাইৰ দেহত এই ভাইৰাছৰ আক্ৰমণে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। গৰু, গাহৰি, ছাগলী আদিৰ দেহত এই ভাইৰাছৰ আক্ৰমণে ডায়েৰিয়া আদি ৰোগ বিয়পায় আৰু চৰাই-চিৰিকটিৰ দেহত আপাৰ ৰেস্পিৰেটৰী ট্ৰেক্টত ৰোগৰ সৃষ্টি কৰে। মানুহৰ দেহত এই ভাইৰাছৰ আক্ৰমণৰ ফলত ৰেস্পিৰেটৰী ট্ৰেক্টত ইনফেকশ্যনৰ লগতে চৰ্দি, জ্বৰ, মূৰৰ বিষ, ডিঙি বিষ, কাহ, হাঁচি অহা আদি ৰোগে দেখা দিয়ে। সাধাৰণতে 7 পৰা 10 দিনৰ ভিতৰত এই ৰোগবোৰ নাইকিয়া হৈ যায় আৰু কিছু ৰোগীৰ দেহত ই 21 দিনলৈ দেখা দিয়ে। আৰু যদিহে আক্ৰমণ হোৱা সেই লোকজনৰ আগৰ পৰাই অন্য ৰোগত আক্ৰান্ত হৈ থাকে, তেনেহলে তেওঁৰ দেহত ই নিমনিয়া আৰু উশাহ-নিশাহ চুটি হোৱা পৰিলক্ষিত হয়, যাৰ ফলত ৰোগীজনৰ মৃত্যু হ'ব পাৰে। 2 নম্বৰ ফেক্টছটো হৈছে সমগ্ৰ বিশ্বত কোভিড-19ৰ ফলত বহু লোক মৃত্যুমুখত পৰিছে। সেই সময়ত বিশ্বৰ প্ৰায়ভাগ দেশে কনভলেচেণ্ট প্লাজমা থেৰাপিৰ জৰিয়তে এই ৰোগত আক্ৰান্ত হোৱা লোকসকলক ইয়াৰ জৰিয়তে ৰিকভাৰী হোৱা দেখা যায়। এই থেৰাপিটো হ'ল কোভিড-19ত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ শৰীৰত ভাইৰাছৰ বিৰুদ্ধে ইমিউন ছিষ্টেমে যি এণ্টিবডিজ তৈয়াৰ কৰে। কনভলেচেণ্ট প্লাজমা থেৰাপিৰ জৰিয়তে এই এণ্টিবডিজক কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ শৰীৰত ইনজেক্ট কৰাৰ ফলত বহু লোক এই আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে। 3 নম্বৰ ফেক্টছটো হৈছে বিশেষকৈ কৰোনা ভাইৰাছৰ 4টা জেনেৰা দেখিবলৈ পোৱা যায়: এলফা কৰোনা ভাইৰাছ, বেটা কৰোনা ভাইৰাছ, গামা কৰোনা ভাইৰাছ আৰু ডেল্টা কৰোনা ভাইৰাছ। এই ভাইৰাছটোৱে মানুহৰ লগতে জীৱ-জন্তু 2 প্ৰজাতিকে সমানে আক্ৰমণ কৰা পৰিলক্ষিত হয়। এই 4টা জেনেৰা ভিতৰত আলফা আৰু বেটা জেনেৰা বাদুলিৰ দ্বাৰা সংক্ৰমণ হ'বলৈ ধৰিলে। গামা আৰু ডেল্টা জেনেৰা চৰাই-চিৰিকটি আৰু গাহৰিৰ পৰা বিয়পিবলৈ ধৰিলে। 4 নম্বৰ ফেক্টছটো হৈছে আমেৰিকাৰ MIT ইউনিভাৰ্চিটিৰ বিজ্ঞানীয়ে আগবঢ়োৱা তথ্য অনুসৰি কোভিড-19 সেই ঠাই বা দেশসমূহত বেছিকৈ আক্ৰমণ কৰে য'ত ঠাণ্ডাৰ প্ৰকোপৰ মাত্ৰা 3 পৰা 17 ডিগ্ৰী চেলছিয়াছলৈ হোৱাটো পৰিলক্ষিত হয়। 3 পৰা 17 ডিগ্ৰী চেলছিয়াছত থকা প্ৰায় 90% ঠাইত এই কোভিড-19 ভাইৰাছৰ প্ৰকোপ বহু পৰিমাণে হোৱাটো দেখা যায়। 5 নম্বৰ ফেক্টছটো হৈছে ইউকেত এক নতুন ষ্ট্ৰেটেজি আৰম্ভ কৰিছে, যাক বিজ্ঞানীসকলে নামাকৰণ কৰিছে হাৰ্ড ইমিউনিটি। এই ষ্ট্ৰেটেজি অনুসৰি লোকসকলে ইমিউনিটি বিকাশ কৰি কোভিড-19ৰ বিৰুদ্ধে নিজকে বচাই ৰাখিব পাৰিব বুলি বিজ্ঞানীসকলে আশা কৰিছে। এই ষ্ট্ৰেটেজিটো কোভিড-19ৰ আইচোলেশ্যনৰ সম্পূৰ্ণ বিপৰীত। ৱৰ্ল্ড ইকনমি ফৰামৰ তথ্য অনুসৰি ইউকেত 10 বছৰৰ তলৰ আৰু 50 বছৰৰ ওপৰৰ লোকক কোৱাৰেণ্টিনত ৰাখি বাকী বয়সৰ লোকসকলক সাধাৰণভাৱে জীৱন অতিবাহিত কৰিব দিছে, যাৰ ফলত কোভিড-19ৰ সংক্ৰমণৰ ফলত এই লোকসকলৰ শৰীৰে এণ্টিবডিজ ডেভেলপ কৰি এই ভাইৰাছৰ বিধক প্ৰতিৰোধ কৰিব পাৰিব বুলি অনুমান কৰিছে। এই ষ্ট্ৰেটেজিটো ব্যৱহাৰ কৰাৰ মূলত হৈছে কোভিড-19ৰ বৰ্তমানলৈ যিহেতু কোনো ধৰণৰ ঔষধ বা ভেকচিন ওলোৱা নাই। 6 নম্বৰ ফেক্টছটো হৈছে 1930 চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছটোক পোহপালন দিয়া মুৰ্গীৰ গাত দেখিবলৈ পোৱা যায় আৰু ইয়াক নাম দিয়া হয় ইনফ্লুক্সাছ ব্ৰংকাইটিছ ভাইৰাছ। এই ভাইৰাছৰ ফলত আক্ৰমণ হোৱা মুৰ্গীবোৰৰ গাত ৰেস্পিৰেটৰী ট্ৰেক্ট, কিডনী, গেষ্ট্ৰ-ইণ্টেষ্টিনেল ট্ৰেক্ট, ছেক্সুৱেল অৰ্গনসমূহত সংক্ৰমণ হোৱা দেখা যায়। 1940 চনত ইয়াক দ্বিতীয়বাৰলৈ নিগনি আৰু গাহৰি এই 2 প্ৰজাতি জন্তুৰ গাত এই ভাইৰাছটোক দেখিবলৈ পোৱা যায়, যাৰ ফলত এই 2 ভাইৰাছৰ নাম মাউছ হেপাটাইটিছ ভাইৰাছ আৰু ট্ৰেন্সমিছেবল গেষ্ট্ৰ'নইটিছ ভাইৰাছ ৰখা হয়। 1960 চনত ইয়াক মানৱ শৰীৰত পোৱা যায়, যাৰ ফলত এই ভাইৰাছৰ আক্ৰমণৰ পৰা মানৱ শৰীৰত কোভিড-19ৰ ফলত হোৱা লক্ষণবোৰ সমান্তৰালকৈ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ নাম ৰখা হয় হিউমেন কৰোনা ভাইৰাছ 229E আৰু হিউমেন কৰোনা ভাইৰাছ OC43। ইয়াৰ পিছত 2003 চনত SARS-CoV, 2004 চনত হিউমেন কৰোনা ভাইৰাছ NL63, 2005 চনত HKU1, 2012 চনত MERS-CoV আৰু 2019 চনত ইয়াৰ নাম ৰখা হয় কোভিড-19। মানৱ দেহত ইয়াক 1960 চনৰ পৰা বৰ্তমানলৈ সমান্তৰালভাৱে একেবোৰ লক্ষণ দেখিবলৈ পোৱা গৈছে,
অন্যবোৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত 2019 বৰ্ষৰ COVID-19 হৈছে সৰ্বাধিককৈ ভয়াৱহ। 7 নম্বৰ ফেক্টটো হৈছে ৱৰ্ল্ডমিটাৰৰ তথ্য অনুযায়ী COVID-19ৰ মৰ্টেলিটি ৰেট হৈছে 2%। মানে যদিহে 100জন লোকৰ COVID-19 হয় তেন্তে তাৰে 2জনৰহে মৃত্যু হোৱাৰ চান্স আছে। 10 পৰা 39 বছৰ বয়সৰ লোকৰ ফাৰ্টিলিটি ৰেট হৈছে 0.2%। 40 পৰা 39 বছৰ বয়সৰ লোকৰ ফাৰ্টিলিটি ৰেট হৈছে 0.4%। 50 পৰা 59 বছৰৰ লোকৰ ফাৰ্টিলিটি ৰেট হৈছে 1.3%। 60 পৰা 69 বছৰ বয়সৰ ফাৰ্টিলিটি ৰেট হৈছে 3.6%। 70 পৰা 79 বছৰ বয়সৰ লোকৰ ফাৰ্টিলিটি ৰেট হৈছে 8%। আৰু সৰ্বাধিক চান্স আছে 80 বছৰৰ ওপৰৰ লোকৰ 14.8%। লিংগ অনুযায়ী ফাৰ্টিলিটি ৰেট পুৰুষসকলৰ বেছিকৈ হোৱা পৰিলক্ষিত হয়, কাৰণ পুৰুষসকলে ধূমপান কৰাৰ ফলত ৰেস্পিৰেটৰী ফাংচনটো দুৰ্বল হৈ পৰে, যাৰ ফলত COVID-19 ভাইৰাছবিধৰ সংক্ৰমণত পৰা দেখা যায়। যিসকল ব্যক্তি পূৰ্বৰে পৰা অসুস্থ আৰু দুৰ্বল, তেনে ব্যক্তিসকলক সাধাৰণ ব্যক্তিৰ তুলনাত ফাৰ্টিলিটি ৰেট বেছি হোৱা দেখা যায়। কেঞ্চাৰ ৰোগীৰ ফাৰ্টিলিটি ৰেট 5.6%, হাইপাৰটেনশ্যন ৰোগীৰ ফাৰ্টিলিটি ৰেট 6.0%, ক্ৰনিক ৰেস্পিৰেটৰী ডিজিজৰ ৰোগীৰ ফাৰ্টিলিটি ৰেট 6.3%, ডায়েবেটিছ ৰোগৰ ফাৰ্টিলিটি ৰেট 9.2% আৰু কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ৰোগীৰ ফাৰ্টিলিটি ৰেট 13.2%। 8 নম্বৰ ফেক্টটো হৈছে COVID-19 মহামাৰীৰ ফলত বিশ্বৰ মটৰ কোম্পানীৰ টেকনলজিৰ জৰিয়তে এই মাৰাত্মক ভাইৰাছবিধক ৰোধ কৰিবলৈ ভেণ্টিলেশ্যন তৈয়াৰ কৰি উলিয়াইছে, যাৰ ফলত এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ প্ৰতিৰোধক হিচাপে কাম কৰিছে। বিশ্বৰ বিভিন্ন মটৰ্ছ কোম্পানীৰ দৰে ভাৰততো টাটা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, মাৰুতি সুজুকি আদিৰ দৰে কোম্পানীয়ে ভেণ্টিলেশ্যন তৈয়াৰ কৰি এই ভাইৰাছক প্ৰতিৰোধ কৰাত সেৱা আগবঢ়াইছে। ইয়াৰ বাবে আমি এই মটৰ্ছ কোম্পানীবোৰক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 9 নম্বৰ ফেক্টটো হৈছে 1981 চনত ডিন কুনজে লিখি প্ৰকাশ কৰা কিতাপ দ্য আইজ অৱ ডাৰ্কনেছখনত এই COVID-19 ভাইৰাছটোৰ বিষয়ে পূৰ্বতে আভাস দি লিখিছিল উহান 400 বুলি। বিশ্ব যিটো মহামাৰী এতিয়া চীনৰ উহান চহৰৰ পৰা উৎপত্তি হৈছে, 1981 চনতেই ডিন কুনজে এই উহান চহৰত এইবিধ ভাইৰাছ সংৰক্ষিত কৰি ৰখাৰ বিষয়ে লিখি থৈ গৈছে। কিন্তু এই কিতাপখনত লিখা বহুখিনি কথাই আজি COVID-19 মহামাৰীৰ লগত মিল খোৱা নাই। ষ্টিভেন ছডাৰবাৰ্গে পৰিচালনা কৰা 2011 বৰ্ষৰ হলিউড ছবি কণ্টেজন বৰ্তমান মহামাৰীৰ ৰূপ ধাৰণ কৰা COVID-19ৰ বিষয়ে ছবিখনে অনুৰূপভাৱে দেখুৱাইছে। এনে পৰিলক্ষিত হয় যে 9 বছৰ পূৰ্বেই এই ভাইৰাছবিধৰ সংক্ৰমণাত্মক ৰূপ আৰু মাৰাত্মক পৰিস্থিতিৰ বিষয়ে বিশ্ববাসীক সকিয়নি হিচাপে আভাস দি গৈছে। এই ছবিখনত দেখুওৱা সমগ্ৰ ঘটনাসমূহ আজিৰ COVID-19ৰ লগত হুবহু মিল খাইছে, মাত্ৰ ছবিখনত ভাইৰাছবিধৰ নামহে উল্লেখ কৰা নাছিল। আজি আমাৰ ভিডিঅ'টোৰ শেষত 10 নম্বৰ ফেক্টটো হৈছে এই মহামাৰীয়ে দুৰ্বল ইমিউনিটিৰ লোকক সহজতে আক্ৰমণ কৰে। সেয়েহে আমি সকলোৱে আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটোক ষ্ট্ৰং কৰি ৰাখিবলৈ কিছুমান পদক্ষেপ লোৱা উচিত। হেল্ডি লাইফষ্টাইলে আমাৰ ইমিউনিটিটো মজবুত কৰি ৰাখে। দৈনিক সেৱন কৰা কেঁচা শাক পাচলিৰ লগতে আদা, কেঁচা হালধি, নহৰু, ভিটামিন চি অধিক মাত্ৰাত থকা খাদ্য যেনে নেমু, আমলখি, বিলাহী আদি সেৱন কৰাৰ ফলত আমাৰ ইমিউন ছিষ্টেমটো মজবুত হয়। ৰাতিপুৱা পৰা সূৰ্যৰ ৰশ্মিয়েও আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটোক মজবুত কৰে। প্ৰয়োজনীয় মাত্ৰাত টোপনিৰ লগতে দৈনিক এক্সাৰচাইজ, আনন্দময় জীৱন যাপন, নিয়মীয়া খাদ্য গ্ৰহণ, ঠাণ্ডা পানীৰ ব্যৱহাৰ আদিয়ে আমাৰ ইমিউন ছিষ্টেমটোক মজবুত কৰে। মানৱ দেহত মেমৰি টি চেল নামৰ চেলবিধে শৰীৰৰ ইমিউন ছিষ্টেমটোক বিকাশ কৰে। এয়া আছিল মোৰ ইমিউন ছিষ্টেমক লৈ সৰু বৰ্ণনা। আশা কৰিছোঁ আপোনালোক সকলোৱে ঘৰতে আছে আৰু সুস্থ সবল হৈ আছে তাৰে কামনাৰে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি পুনৰ এক নতুন ফেক্টছ থকা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ ফৰ ৱাচিং।